মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ এটি ভাল লগা পয়েম জনমভূমি পাঠ ন 4। জনমভূমি মানে কি? জন্মভূমি মানে হৈছে জন্মভূমি অৰ্থাৎ নিজৰ উপজা ঠাইখনি। গতিকে ওপৰৰ কথাখিনি আমি পঢ়ো আহা। নিজৰ উপজা ঠাইখন সকলো মানুহৰে অতি প্ৰিয়, হয়নে নহয়? তোমাৰ নিজৰ উপজা ঠাইখন তোমাৰ প্ৰিয় হয়নে নহয়? হয়নে? এই উপজা ঠাইখনতে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনকালৰ অনেক স্মৃতি জড়িত হৈ থাকে। নিজৰ জীৱনকালৰ নিজৰ জীৱনৰ সময়ছোৱাৰ বিভিন্ন ধৰণৰ স্মৃতি নিজৰ জন্মভূমিৰ সৈতে জড়িত হৈ থাকে, যিবোৰ স্মৃতিয়ে স্বদেশৰ প্ৰতি ব্যক্তিৰ অনুৰাগ বঢ়ায়। সেই স্মৃতিবোৰে আমাৰ নিজৰ দেশখনৰ প্ৰতি আমাৰ অনুৰাগ বঢ়ায়, মৰম বঢ়ায়। কবি নলিনীবালা দেৱীয়ে তেওঁৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে। কবি নলিনীবালা দেৱীয়ে নিজৰ জন্মভূমিখনক নিজৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। গতিকে কবিতাটো ভালদৰে আমি পঢ়িবলৈ যত্ন কৰিব লাগিব। আগতে চোৱাচোন। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত। মেলিলোঁ প্ৰথম চকু মানে ইয়াত জন্ম পোৱাৰ কথা কৈছে, তোমাৰ কোলাতে আই। ইয়াত আই মানে কাৰ কথা কৈছে? জনমভূমি। জনমৰ আদিম পুৱাত অৰ্থাৎ জীৱনৰ প্ৰথম পুৱাটোত, অৰ্থাৎ মই জন্ম পাইছিলোঁ তোমাৰ কোলাতে। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। মুদিম আকৌ চকু মানে ইয়াত মৃত্যুৰ কথা কৈছে। ইয়াত তোমাৰ কোলাতে শুই অৰ্থাৎ আইৰ কোলাতে, নিজৰ জন্মভূমি কোলাতেই যে আকৌ চকু মুদিম অৰ্থাৎ আকৌ মৃত্যুবৰণ কৰিম। কেতিয়া? জীৱনৰ শেষ সন্ধিয়াত, বিয়লি বেলাত। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত, অৰ্থাৎ মৃত্যুৰ পিছত যেন আকৌ তোমাৰ ঠাইখনেই পাওঁ আহি, এইখন ঠাই যাতে পাওঁ আহি চেনেহৰ শীতলী কোলাত। চেনেহৰ শীতলী কোলা কাৰ শীতলী কোলা বুলি কৈছে? আইৰ অৰ্থাৎ জনমভূমিৰ। ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। ভাগৰুৱা আত্মা, ইয়াত আত্মাৰ কথা কৈছে। শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। তোমাৰ মানে ইয়াত আইৰ অৰ্থাৎ জন্মভূমিৰ কথা কৈছে। পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি, অৰ্থাৎ মৃত্যুৰ পিছৰ কথা কৈছে। মৃত্যুৰ পিছত অৰ্থাৎ পিছৰ জনমটোত কি হ'ব? পখী হ'ব। ক'ত উৰি ফুৰিব? আকাশৰ বুকুত। বাহ ল'ম ওখ বিৰিখত, আৰু চৰাই হৈ ক'ত বাহ সাজিব? ওখ বিৰিখত মানে কি? গছত। পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত। পুৱতিৰ লগে লগে মানে ৰাতিপুৱা চৰাইবোৰে কিৰিলি পাৰে নে নাপাৰে? পাৰে, হয়নে? গতিকে কবিও অহা জনমত মানে পিছৰ জনমটোত চৰাই হৈ পুৱতিৰ লগে লগে অৰ্থাৎ ৰাতিপুৱা জগাম তোমাক নিতে, কাক জগাব? কাক? নিজৰ আই মাতৃক, নিজৰ জন্মভূমিক। নিতে মানে সদায়, বনৰীয়া সুৱদী গীতত। আকাশৰ তৰা হৈ লাগি চাম ৰৈ সেউজীয়া শুৱনি জেউতি। আকাশৰ তৰা হয়। আকৌ কবি আশা কৰিছে যেন তেওঁ মৰাৰ পিছত কি হ'ব? আকাশৰ তৰা হ'ব আৰু সেউজীয়া শুৱনি জেউতি। জেউতি মানে এই পোহৰ, হয়নে? এই ধৰণীখনক তেওঁ আকাশৰ পৰা চাই থকাৰ কথা কৈছে। জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি। জোনাক মানে জোনাকৰ কথা কৈছে। জোনাক নিশা। জোনাকত মিল হৈ বিমান পথত ৰৈ, বিমান পথ মানে ইয়াত আকাশৰ কথা কৈছে। আকাশত ৰৈ উৰে ৰাতি কৰিম আৰতি। আৰতি মানে কি? পূজা অৰ্চনা কৰা। কাক কৰিব? নিজৰ জন্মভূমিখনক কৰিব। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলিৰম মানসী বিলত। হিমালয় পৰ্বত সুউচ্চ, হয়নে নহয়? গতিকে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ, শুকুলা মানে বগা। হিমালয় পৰ্বত কিহেৰে আবৃত্ত? বৰফেৰে আবৃত্ত, আৰু বৰফৰ ৰং কি? বগা, শুকুলা। শুকুলা টিঙত গৈ ফুলিৰম মানসী বিলত। মানসী বিল মানে ইয়াত মানস সৰোবৰৰ কথা কৈছে। মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি ধুলাম তোমাৰ চৰণত। মলয়া মানে বতাহ, বতাহৰ চোঁৱৰত পাৰিজাত ৰেণু সানি
কি কৰিব ধুলাম তোমাৰ চৰণত চৰণখানি ধুব হয়নে নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত নদী হৈ পখালিম মানে ধুম কি ধুম দুখনি চৰণ নিতে তোমাৰ চৰণ দুখনি তোমাৰ ভৰি দুখনি মই নিতে মানে কি সদায় ধুম মাটি হৈ মিলিম বুকুত আকৌ মাটি হৈ এই পৃথিৱীৰ উপৰি ভাগত মিলি যাব ওকে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত সোণোৱালী মেঘ হৈ সোণালী মেঘ হৈ কি কৰিব ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত হেতা মানে ম্লান পৰা হয়নে ম্লান পৰা দুখনি উঠত গতিকে কবি নলিনীবালা দেৱীয়ে তেখেতৰ জন্মভূমিখনত মৃত্যুৰ আগত আৰু মৃত্যুৰ পাছতো কেনেদৰে পূজা কৰিব সেই কথাটো ইয়াত বুজাইছে আৰু ইয়াৰ জৰিয়তে তেওঁ জীৱনে মৰণে যে এই জন্মভূমিখনক কিমান ভাল পায় সেই কথা বুজাবলৈ চেষ্টা কৰিছে গতিকে কবিতাটোৰ উৎসটো চোৱা নলিনীবালা দেৱীৰ ৰচনা সম্ভাৰ প্ৰথম খণ্ড সম্পাদনা কোন ডক্টৰ শিলা বৰঠাকুৰত এই তাত থকা সন্ধিয়াৰ সুৰ কবিতা পুথিখনৰ পৰা লোৱা হৈছে তেখেতৰ ৰচনা সম্ভাৰ তাত থকা সন্ধিয়াৰ সুৰ নামৰ কবিতা পুথিখনৰ পৰা লোৱা হৈছে আৰু কিমান পৃষ্ঠাত আছে 29 পৃষ্ঠাত কবিতাটো ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ চমু কৰি পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে আশা কৰোঁ তোমালোকে কবিতাটো ভালদৰে পঢ়িব পাৰিবা আৰু ইয়াৰ অৰ্থ বুজি পাবা ধন্যবাদ